বহি বহি আহি আছোঁ, বহুত ভাগৰ লাগিছে, একদম পূৰা ডাউন দেখিছে ন। চাইডত নাযাবি দেই বাছটো। কেনেকুৱা প্লেচ চাওক, তামাম। হয় নমস্কাৰ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাবলৈ লৈ আহিলোঁ। আজি ধুনীয়া এটা প্লেচত আহিছোঁ। আপোনালোকে উপভোগ কৰিব ভিডিঅ'টো ভালকৈ চাব, স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে যে আগত দুখন বাইকত 4জন আছে আৰু আমি মোৰ বাইকখনত 2জন, টোটেল হ'ল 6জন। আহি থাকক, ৰাস্তা ইমান ধুনীয়া, একদম অকণমান স্পীডত আহিছোঁ আৰু চাওক, মজা ৰাস্তা। Back again, square one. Tried to leave myself behind, looking for a better place, not to stay alone. Gain our trust and you chose to break it. Ask for truth but you only fake it. Thought you said what we had was sacred. It's all lies, all lies. I was broken and isolated, but inside held the fire waiting. Not a word that you say can save us, so don't try, 'cause this time you crossed the line. Didn't think I'd go this far, but here we are, the end. Now you're just a lesson learned, a slowly fading memory, so I can breathe again. Gain our trust and you chose to break it. Ask for truth but you only fake it. Thought you said what we had was sacred. It's all lies, all lies. I was broken and isolated, but inside held the fire waiting. Not a word that you say can save us, so don't try, 'cause this time you crossed the line. ইয়াৰ আমাৰ লগত আহি আছে, আমি টোটেল 6জন আহিছোঁ। ৰাস্তা সৰু এটা ৰাস্তা, আৰু এতিয়া খোজকাঢ়িব লাগিব ওপৰলৈকে। চাওঁ কিমান হয়, ভৰিটো তামান বিষাব চাগে, মই দেখাই আছোঁ বেক কেমেৰা দি, চাই লওঁ। I just wanna go so crazy, I just wanna be a freak, yeah. I just wanna rise to the top, yeah. I just wanna go reach the peak, so I've been really well focused on success. Hey, y'all will see. এই বগলী চৰাই, চাবি চাবি চাবি। এই ওপৰলৈকে যাম এতিয়া। আপোনালোকে দেখিছে পাহাৰটো, একদম নটকা পাহাৰটো, হিল মানে ডাঙৰ, একদম তালৈকে যাম। Go and kill it, man. I gotta be the kid. I could be the guy taking you wild. I could be the villain. My good as a kid. Lately I'm painting my path on my way. Yeah, I got no time that I can waste. So ಮೇಲೆ ಹೋಗ್ಲಿಕ್ಕೆ ಯಾವ ಕಡೆ ಹೋಗ್ಬೇಕು? ಬೈಕಲ್ಲಿ ನಡಿಬೇಕಾ ಫುಲ್ಲು? পুৰা খোজকাঢ়ি যাব লাগিব বোলে। বলক দেখাই আছোঁ আজি। কিখন ইয়াতে পাৰ্কিং কৰি পেলাই ৰাখি লওঁ এতিয়া বৰ্তমান। আমি এতিয়া খোজকাঢ়িব লাগিব ওপৰলৈকে, এফালেদি যাব লাগিব। ಅದು ಹ್ಯಾಂಡಲ್ ಲಾಕ್ ಮಾಡಿದ್ದೀವಿ ಆಯಿತಾ. ಹೆಲ್ಮೆಟ್ ಇಟ್ಟು ಹೋಗ್ತೀರಾ?
ಇಲ್ಲಿ ಒಂದು ಕೆಲಸ ಮಾಡಿ, ಇಲ್ಲಿ ಇಟ್ಕೊಳ್ಳಿ, ಲಾಕ್ ಮಾಡಿದ್ವಿ. FG আমাৰ V3 দুখন আহিছে আৰু লগতে এইটো ಯಾವುದು সুজুকি ಜಿಕ್ಸರ್. হেলমেট কেইটা থৈ দিছো এনেকে, কোনোবাই লৈ গ'লে ডাঙৰ কথা হ'ব. বেগ লৈ যাব লাগিব নাই, লৈ যাব এতিয়া, বেগটো লৈ যাব লাগিব. এতিয়া আপোনালোকে দেখিছে এই ষ্টেপ দেখিছে নহয়, ইমান ডাঙৰ ওপৰলৈকে খোজকাঢ়ি যাব লাগিব. এতিয়া চাওক, আধা মোৱা হ'ব লাগিব. এতিয়া যি ৰাস্তাত আহিছোঁ, যোৱাৰ মই কুল ফলছত গৈ পেলাই আজিলৈকে মোৰ ভৰি বিষ যোৱা নাই. ত' আকৌ আজি আহিছোঁ, আকৌ মানে তাতকৈ ডেঞ্জাৰ হ'বলৈ গৈ আছে আজি. বলক ಆರಾಮ್ಗೆ ಹೋಗ್ಬೇಕು, ಆರಾಮ್ಗೆ. ಅಯ್ಯಪ್ಪ, তামাম একোৱে নাইকিয়া ইয়াত পাহাৰখনত, অকল পাথৰ. ರೂಟ್ ನೆನಪಿಟ್ಕೊಳ್ಳಿ, ಹೋಗೋ ಟೈಮ್ಗೆ ಆಯಿತು, ಮುಗೀತು, ರೋಡ್ ಸಿಗಲಿಲ್ಲ ಅಂದರೆ. দেখি ওপৰলৈকে যাব লাগিব আমি. আমাৰ একদম অৱস্থা নাইকিয়া হৈ গ'ল, বহুত ওপৰলৈ. মানে সিদিনা যে ৱাটাৰফলছত গৈছিলোঁ সেইটোৱে একো অকণো পাত্তা নাপায়, মানে তাতোতকৈ বহুত গুণে ইয়াৰ আপ হয়. এনেকুৱা হিলছ মানে মাউণ্টেইনৰ ওপৰত উঠাটো বহুত এটা প্ৰেক্টিছ বুলি ক'ব লাগিব. দেখিছে আপোনালোকে, হয় নি? ডাঙৰ নে সৰু? আচ্ছা, চব থাকিব, সাপ চাপ আদি কৰি চব থাকিব ন, জংঘল. আৰু দেখিছে কিমান, আমি এতিয়া বৰ্তমান আহি আছোঁ এই পাথৰ একদম পূৰা কাটি কুটি ষ্টেপবিলাক বনাই থৈছে. আৰু ইয়াত চাওক, কিবাখিনি সোমাই থাকিব পাৰে ইয়াত, আৰু বহুত আছে. গছ নাই আকৌ, গছ এজুপি নাই. হে প্ৰভু, ভৰি বিষ হৈ গৈছে মোৰ. দেখিছে, আৰু যাব লাগিব ওপৰলৈ. চাওক ওপৰপা তলত ভিডিঅ'টো মুখৰ মানে কথা নোলোৱা হৈ গৈছে, এনেকুৱা অৱস্থা. ইমান আছে ওপৰলৈ, আৰু বহুত আছে.
আৰু ওপৰলৈ যাবলৈ লাগিব বলক যদি মোৰ চেনেলটো চাই আছে চেনেলটো অকণমান আগুৱাই যাবৰ কাৰণে অকণমান শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেখিছে কেনেকুৱা অৱস্থাত আহি আছোঁ ভিডিঅ' বনাইছোঁ বলা বলা তুমিও ওপৰলৈ বলা এইফালে গৈ বল 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 অকণমান ওপৰলৈ বল এতিয়া বল সেনেকৈ বল কি মজা গাইছ আপোনালোকক মই বস্তু এটা দেখাই আছোঁ আপোনালোকে চাইড কেমেৰাটো দি অকণমান ধুই পেলাই নমাৰিব ই চাওক মানুহবোৰ কেনেকৈ আহি আছে তলত অকণমান দেখে মই জুম কৰি পেলাই চেষ্টা কৰিছোঁ দেখাবলৈ এই চাওক ধুব পাৰে নাই মই মানে অৱস্থা এই অলপ চ' কেমেৰা বহুত লৈছে জুম হৈছেতো মই হাত কঁপি আছোঁ মানে আজি এই চাওক এই অকণমান পাহাৰটো কিনাৰত বগা বগাকৈ দেখিছে নহয় মানে মই চকুৰে দেখি আছোঁ স্পষ্ট মানে ইমান নহয় অকণমান বাট কেমেৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ কেমেৰাও মানে ঢুকি পোৱা নাই ইমান দূৰ এইখিনি নাই কমেও 10,000 ওপৰত হ'ব হাই 10,000 ফুটৰ ওপৰত হ'ব বাট ইমান ওপৰত আমি আহি আছোঁ খোজকাঢ়ি দেখিছে ইমান ধৰিবলৈ নোৱাৰি বহুত দ হয় দেখিছে এটা ষ্টেপ এটা ষ্টেপ আৰু আছে ওপৰত ফাইনেলি একদম টপত আহি পালোঁ একদম চবচে ওপৰত আহি পেলাই খাইছোঁ অকণমান ভাগত জীয়াই আছোঁ ভাগত মানে অৱস্থা নাইকিয়া এনেকুৱা অৱস্থা মোৰ লগৰকেইটা দেখি পূৰা হাঁহি আছে মোৰ কথা হাঁহি আছে তামাম মানে কি ক'ব লাইফত ফাৰ্ষ্ট বাৰ আহিছোঁ এনেকুৱা ওপৰত আগত যিবাৰ গৈছিলোঁ যোৱা সেইটোত ইমান নহয় বাৰু এইটোতো 100% ಟೋಟಲ್ ಎಷ್ಟು ಅಪ್ ಇರ್ಬೋದು ಇದು ಹೈ 1700 ಸ್ಟೆಪ್ ಅಂದರೆ ಎಷ್ಟು ಫೀಟ್ ಅಂದರೆ তাৰমানে 10,000 কিলোমিটাৰ 10,000 ফুট ওপৰত হ'ব পাৰে নাজানো বহুত ওখ মানে ভৰি যদি আপোনালোকে যদি ক্ষীণ মানুহ হয় এই তেতিয়াহে আহিব হিলছ মানে ওপৰত এনে আৰু এটা মই এক্সপিৰিয়েঞ্চটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চ কৰি দিম মই এতিয়া পানী মেইন ইম্পৰ্টেণ্ট যিমান পাৰে কষ্ট কৰি হ'লেও লৈ আহিব নহ'লে পানী নহ'লে আপোনালোকে আহিবলৈ নোৱাৰিব মানে নহ'লে কি ক'ম আহাৰকৈ নাহাই ভাল মই যেনে তেনে আহিছোঁ গেছ কেনেকুৱা লাগিছে জেগাডোখৰ চাই পেলাই আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় এটা লাইক আৰু এটা কমেণ্ট কৰি পেলাই ক'ব কমেণ্ট এটা কৰি পেলাই নিশ্চয় জনাব প্লেচটো কেনেকুৱা পালে মানে একচুৱেলি ছানছেট ক'বলৈ গ'লে ছানছেট হয় এইটো ডাঙৰ বহুত ওখৰ হয় লগতে ওপৰত দেখিছে এইবিলাক তামাম মানে ৰ'দ আৰু আহি আছোঁ বাৰ্ক চাক নোলালে হৈছে আৰু জংঘল একদম টপত আছোঁ তলত দেখিছে নাই বহুত দ এইবোৰ এই কিনাৰে কিনাৰে আহি আছোঁ আমি চক দুখন মানে ইয়াতে ফটোশ্বুট কেইটামান ল'ম এতিয়া ইয়াতে তাৰপিছত আকৌ ৰিটাৰ্ণ ঘৰতে বলক দেখাই আছোঁ আৰু দেখিছে নহয় যেনে আমি টিভিৰ আগত দেখোঁ এনিমেল যিবিলাক জীৱ জন্তু চোৱা এনেকুৱা জংঘলৰ মাজত আমি আহি আছোঁ আৰু দেখিছে আপোনালোকে চাওক ৱাও কিমান ওখৰ চাওক একো নাই চাওক ইয়াত দেখিছে আপোনালোকে কিমান ওখ চাওক কিমান ওখ এই বেছি নাযাবি ছাইডত বোপাই পৰিবা সেইফালে নাযাবা সেই চাওক আপোনালোকে কিমান দ কেনেকুৱা প্লেচ চাওক তামাম
মানে একো দেখা নাপায় দেখিছে ইমান দৰ কিন্তু ৰ'দটো তামাম চোকা ৰাতিপুৱা আহিব লাগিছিলে আমি মৰ্ণিং ভাগত মানে ৰ'দটো নপৰে কুঁৱলীবিলাক ডাৱৰবিলাক থাকিলেহেঁতেন তেতিয়া ভাল এতিয়া ডাৱৰ নাই যিহেতুকে তো সেই গতিকে ৰ'দ তামাম চাওক যিমান আছে তল চব দেখা পায় ইয়াৰ পৰা তলত একো নাই খালি ফুল থিয় গৰা আপোনালোকে দেখিছে চাওক কিমান দ চাইডত নাযাবি দেই বস্তু মানুহ টুৰিষ্টবিলাক আহে ন তাত থাকিবৰ কাৰণে এটা ঘৰ বনাই থৈ দিছে ইয়াত লাষ্ট চবচে ওপৰত এইটো এটা ৰুম পাইছোঁ ঘৰ হ'ল